নমস্কাৰ সকলোকে আপোনালোকক সকলোকে মোৰ ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম গোলাঘাট জিলাৰ বৰপথাৰত থকা এডোখৰ ঐতিহাসিক সমলেৰে ভৰপূৰ প্ৰত্নতাত্ত্বিক স্থান, যিডোখৰ ঠাইক আলিচিঙা দুবৰ্ণী নামেৰে সকলোৱে চিনি পায়। এই যিডোখৰ ঠাই আপোনালোকে এই মুহূৰ্তত দেখা পাইছে, এই ঠাইডোখৰে হৈছে সূৰ্য মন্দিৰৰ চৌপাশ। এই সূৰ্য মন্দিৰ ভাগ 1967 চনতে উদ্ধাৰ হৈছিলে, কিন্তু অৱশ্যে পৰিত্যক্ত অৱস্থাত আছিলে। তাৰ পৰৱৰ্তী সময়ত সৰুপথাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই পাই পুনৰ আচলতে এক মন্দিৰলৈ ৰূপান্তৰ কৰিলে, আৰু ইয়াৰ যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ হৈছিলে, সেই চিহ্নসমূহ খুব সযতনে এই মন্দিৰ ভাগত ৰখা হৈছে, আৰু ইয়ালৈ প্ৰায় নিতৌ বহু আচলতে লোকৰ আগমন ঘটে। আমি আপোনালোকক মন্দিৰৰ ভিতৰ ভাগো দেখুৱাম, ভিডিঅ'টো চাই থাকক। আৰু এয়া আমি মন্দিৰৰ ভিতৰ ভাগলৈ আহিছোঁ। যিসমূহ আচলতে মূৰ্তি আপোনালোকে এই মুহূৰ্তত দেখিছে, এইসমূহেই ইয়াত পূৰ্বতে উদ্ধাৰ হোৱা প্ৰতিমূৰ্তিসমূহ। এয়া শংখ, শ্ৰীকৃষ্ণৰ যি শংখ বুলি কোৱা হয়, আৰু এয়া হৈছে বিষ্ণু মূৰ্তি। এয়া হৈছে সূৰ্য দেৱতাৰ মূৰ্তি। সূৰ্য দেৱতাৰ দুয়োকাষে তেওঁৰ দুগৰাকী পত্নীও আছে, সন্ধ্যা আৰু ছায়া, আৰু লগতে 7টা ঘোঁৰাই যিহেতু সূৰ্য দেৱতাৰ বাহন, গতিকে 7টা ঘোঁৰাও ইয়াত দৃশ্যমান হৈ আছে। আৰু এয়া হৈছে শিৱলিংগ। कुसुम संकाशपेयं महाद्युतिं तमोरि सर्वपापघ्नं प्रणतोऽस्मि सूर्याय नमः। ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः। 1966 চনত হৈছিলে। তেতিয়া তেনেকৈ আমাৰ বাঁহৰ খুঁটাৰ ঘৰ আছিলে। তেতিয়া আমাৰ তেতিয়া সা সুবিধা নাই। যেতিয়া ফুকনদেৱে আমাৰ MLA ছাৰে যেতিয়া পালে, সেই তেতিয়া এতিয়া 9 মাহমান হৈছে চাগে, সেইটো 9 মাহ পূৰ্বৰ হৈছে। সেই যেতিয়া ঘৰ এইখিনি সাজি পাচি দিছে, মূৰ্তিকেইটা ধুনীয়াকৈ বহাইছে, আৰু এই তেতিয়ালৈকে মানে সমাজে ধৰিবলৈ লোকে এতিয়া কৈছে যে তুমি চাকি বন্তি জ্বলাব। সেইকাৰণে মই চাকি বন্তি জ্বলাই আছোঁ। আপোনালোকে আহি পেলাই দেখি পাইছে চাগে। 11,000 বছৰ বুলি কৈছে, মাটিখন উন্নতি পাইছে। এতিয়া নেকি 2001 চনতে কিবা যেতিয়া আলিপুৰ বনাবলগীয়া হৈছিলে, সেই তেতিয়া পোৱা গৈছে। ইমানতে আমি মন্দিৰৰ পৰা বিদায় লৈছোঁ, আৰু এতিয়া আমি আপোনালোকক দেখুৱাম এডোখৰ বিশেষ ঠাই। এই মন্দিৰ ভাগৰ কাষতে লাগি থকা এডোখৰ বিশেষ ঠাই, যিডোখৰ ঠাই হয়তো আপোনালোকে টিভি বা পেপাৰে পত্ৰই পঢ়িবলৈ পাইছে। এইডোখৰে হৈছে সেই বিশেষ ঠাইডোখৰ, যিডোখৰ ইতিমধ্যে চৰকাৰে চাৰিওফালে বাউণ্ডেৰী ৱালৰ জৰিয়তে সংৰক্ষণ কৰিছে। দলংখন পাৰ হৈ আপোনালোকক দেখুৱাম, যিহেতু এই ঠাইডোখৰ পূৰ্বতে কছাৰীসকলে ৰাজত্ব কৰিছিল বা কছাৰী ৰাজ্য আছিল, গতিকে কছাৰী ৰাজ্যৰ যিসমূহ ভগ্নাৱশেষ সেইসমূহ এই ঠাইত আছে, আৰু এইসমূহ চাবলৈ ইয়ালৈ পৰ্যটকসকল আহে বা স্থানীয় লোকসকল আহে, আৰু খুব সুন্দৰকৈ সংৰক্ষণ কৰিছে চৰকাৰে, যাতে এইসমূহ হেৰাই নাযায় বা লুপ্ত হৈ নাযায়, তাৰ বাবে ব্যৱস্থা কৰিছে। সকলো আহিব যিসকলে এই ভিডিঅ'টো আপোনালোকে এই মুহূৰ্তত চাই আছে। খুব সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ গছনি, তাৰ মাজে মাজে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ, লগতে সূৰ্য মন্দিৰ ভাগৰ কথা ইতিমধ্যে আমি জনাইছোঁ। এটা খুব ভাল পৰিৱেশ, আপোনালোকে এটা অনন্য অভিজ্ঞতা লাভ কৰিব, বা এই কছাৰী ৰাজ্যৰ বিষয়ে আপোনালোকে ভৱিষ্যতে অধ্যয়ন কৰিব পাৰিব। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ চাবৰ বাবে। থেংক ইউ। ভিডিঅ'টো আপুনি শেষলৈকে চালে, আৰু চেনেলটো বেলেগে কোৱাৰ দৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।